হে গাইছ, সৰু থাকোঁতে আমিও মেলাত যাই এনেকুৱা ধৰণে কিতাপবিলাক কিনি আনিছিলোঁ। কিন্তু এতিয়া সময় বাগৰাৰ লগে লগে ফেচবুক হোৱাটছএপত বেছি গুৰুত্ব দিয়ে, কিন্তু বহুতে কিতাপবিলাক পঢ়া কমাই দিছে। কিন্তু আজিকালি বহুত সংখ্যক লোকেও কিতাপ পঢ়ে। বলকচোন আজি আমাৰ কাষৰে গ্ৰন্থমেলা এবাৰ চকু ফুৰাই আহোঁ। এয়াই হৈছে গ্ৰন্থমেলাৰ প্ৰথম গেট। এতিয়া আমি টিকটটো কাটি লৈ আহোঁ বাৰু। ছিগনেল টিকেট এটা দিবচোন। আপোনাৰ ডিটেইলছবিলাক ফুলফিল কৰি ইয়াতে ভৰাই দিব লাগে আৰু, কাৰণ এখন কুপন হয়। এতিয়া এইখন ফল কৰি ইয়াতে সোমাই দিব লাগে। জয় শ্ৰীৰাম। কলম আছে নেকি? কলম আগত পাব, আৰু এটা পাৰ্ট ৰাখি থৈ দিছোঁ, কাৰণ যদি কিবা কাৰণত লটাৰীটো লাগি যায় আৰু সেইটো লাগিব টিকেটটো। বলক তেনেহ'লে এতিয়া আগত গ্ৰন্থমেলাবিলাক চাই লওঁ আৰু গ্ৰন্থবিলাক আৰু আগত কি বনাইছে চাই লওঁ আৰু এবাৰ। গ্ৰন্থমেলাতনো কি চাব, চাৰিওফালে অকল কিতাপেই কিতাপ। ইয়াতে কিছুমান ভাল কথাবিলাকো লিখা আছে। এইবিলাক চাওক, I do believe something very magical can happen when you read a good book. এনেকে ঠায়ে ঠায়ে কিছুমান ভাল কথাও লিখা আছে। এইফালে মই ব্লগাৰ আৰু এইফালে আছে DY365। আমাৰ চান্দমাৰীৰ বুক ফেয়াৰ। ইয়াত আপোনালোকৰ গ্ৰন্থমেলাৰ প্ৰগ্ৰেম হৈ আছে, আৰু ইয়াতে কি আছে গম নাপাওঁ বাৰু, এবাৰ চাই লওক।